হে গাইছ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰ'দৰ ফ'কাছটো চাওক না, একদম কেনেকুৱা কাঢ়া দিছে। গৰমত ঘৰত থাকি থাকি আমনি লাগিছে আৰু ট্ৰেক্টৰত উঠি এতিয়া গৈ আছোঁ চাপৰিলৈ। আৰু চাপৰিলৈ গৈ একদম ধুনীয়াকৈ একদম বতাহ লওঁগৈ ব'লক। আৰু এতিয়া আহি চাপৰি ধুনীয়াকৈ পাই গ'লোঁ। আৰু ইয়াত ৰ'দৰ ফ'কাছটো আৰু বেছি, একদম গৰমটো বেছি। ঘৰত আছিলোঁ, একদম গৰমটো ইমান লগা নাছিলে। হ'লেও এতিয়া চাপৰি ওলাই আহিলোঁ বতাহ ল'ম বুলি অলপ, কিন্তু হ'লেও বেছিহে গৰম লাগি আছে এতিয়া। নদী পানী গৰম একদম। ঘৰত আহি ধুনীয়াকৈ গা চা ধুই এতিয়া একদম গাড়ীত বহি আছোঁ। মানে এনেইনো ঘৰত থাকি কি কৰিব, টকা হাত খৰচটো উলিয়াবলৈ পাটৰ গাড়ীত ওলাই আহিছোঁ। আৰু ধুনীয়াকৈ গৰমত গাড়ীত বহি আছোঁ এতিয়া। আৰু এতিয়া আমি পাত লৈ গৈ আছোঁ ফেক্টৰীলৈ। সন্ধিয়া হৈ গ'ল এতিয়া, আৰু এতিয়া আমি গৈ বৰগাং পাইছোঁ। আৰু বহুত দূৰ যাবলৈ আছে। মানে আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি মানে ফেক্টৰীত পাত দিবলৈ গৈ আছোঁ ব'লক। আৰু এতিয়া বৰগাং ব্ৰিজৰ ওপৰে আমি গৈ আছোঁ। পাই গ'লোঁ বিশ্বনাথ চাৰিআলি, আৰু তেল ডিপুত ৰখিছোঁ গাড়ীত তেল ভৰাবলৈ। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ'টো কেনেকুৱা পালে চাই নাজানো, আৰু যদি বেয়া হৈছে বা ভাল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া মই আগলৈ, যদি ভিডিঅ'টো বনোৱা বেয়া হৈছে তেতিয়া আগলৈ যাতে মই ভালকৈ ভিডিঅ' বনাই দিব পাৰোঁ আপোনালোকক।